চাওক ৰাতিপুৱা 4:30 বাজিলে ডিউটি যাবলৈ ওলাইছে। ডিউটি আছে 6টা 6:30 আধা ঘণ্টাত পাবগৈ লাগিব। গতিকে টিফিনৰ কাৰণে ভাত বনোৱা হৈ গ'ল, এতিয়া চব্জি বনাই আছে আৰু সময় নাই যিহেতু নেকি ব্ৰাছ কৰি লৈ আছে এতিয়া ইয়াৰ মাজতে। ঠিক আছে, এতিয়া 6:30 আগতে গৈ পাব লাগিব ৰাতিপুৱাই, কিয়নো কোম্পানীৰ ডিউটি 6:30 6:30 আগতে গৈ পাব লাগিব। গতিকে শুই উঠি ঠাণ্ডা বতৰ হ'লেও ৰেডি হৈ আছে। তাৰপিছত বাৰু এতিয়া ৰুটি টিফিন ল'বলৈ ব্ৰেকফাষ্টৰ কাৰণে এইয়া চব্জি বনাই আছে, নিৰামিষ চব্জি। চব্জি কি বনাইছে? ফুলকবি আলু আৰু বিলাহী লগত আৰু লগতে মূলা। মানে পানী ঠিকছে দি দিয়া না, লাগি ধৰিবই। কেইটা হ'ল? 5টা। তাৰপিছতে লাল চাহ অকণমান খাই লওঁ ৰাতিপুৱাৰ যাত্ৰা। এতিয়া আমি যাব ওলালোঁ টিফিন চিফিন লৈ। এতিয়া পুৱা আপোনাৰ 5:37 হৈছে। তো আমি গৈ থাকোঁ ব্লক লগাই লওঁ, জোতা লগাই লওঁ। আন্ধাৰে যাব ওলালোঁ, কিয়নো এতিয়ালৈকে যোন পোহৰ হোৱাই নাই। পোহৰ হোৱাৰ আগে আমি গৈ পামগৈ। এয়া লাইট জ্বলি আছে, এয়া ৰাস্তাত আহি পালোঁ। পূৰা আন্ধাৰ হৈ আছে, দেখাই নাপাওঁ ৰাস্তা।